গাইজ এয়া চাওক বহুত এয়া দেখিছে কি হয় তো গাইজ পাই গ'লো আমি কন্যাকা আছো গাইজ আমাৰ ফাইনেলি চাহ আহি গ'ল খাই লওঁ পূৰা চাহটো হাই হেল্ল' নমস্কাৰ মোৰ বেক টু মাই ইউটিউব চেনেলটো গাইজ আজি আমি গৈ আছোঁ গাইজ আজি এটা জেগাত গৈ আছোঁ গাইজ আমি কন্যাকালৈ গৈ আছোঁ আজি ভিডিঅ'টো পূৰা চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ লাষ্টলৈকে কন্যাকালৈ যোৱা ভিডিঅ'টো দি আছোঁ আপোনালোকক সকলোৱে চাব ভিডিঅ'টো তাৰপিছত আমি এতিয়া কেনেকৈ যাওঁ কেনেকৈ কোনটো ৰাস্তাতে যাম সেইটো কিন্তু দেখুৱাই থাকি আপোনালোকে ভিডিঅ'টো চাই থাকিব মুঠতে ভিডিঅ'টো চাই থাকিব মুঠতে আৰু চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব তো গাইজ এতিয়া ব'লক আমি ভিডিঅ'টো চাই যাওঁ আহিছোঁ এইটো ৰাস্তাৰ পৰা এইফালে দেখিছে পূৰা ধুনীয়া এটা পৰিৱেশৰ মাজত এনেকৈ আহি আছোঁ তো গাইজ চাই থাকক ভিডিঅ'টো আমি এখন আগত লগ পাই আছোঁ লগৰ ল'ৰাকেইটা ওচৰলৈ যাওঁ চ' গাইজ চাওক এইফালে চাওক গোটেই লগৰখিনি পূৰা আহি গৈছে গোটেই লগৰখিনিৰ লগত আছোঁ পূৰা এনেকৈ ধুনীয়াকৈ আছোঁ তো গাইজ এইটো ৰাস্তাতে গৈ আছোঁ পূৰা ধুনীয়াকৈ লাহে লাহে গৈ আছোঁ চাই থাকক লাহে লাহে গৈ থাকিম ভিডিঅ'টো এটা পাওঁতে ডেৰ ঘণ্টামান লাগিব এইফালে পূৰা চাওক দুটা লগৰ ইয়াতো আছে বাকী পিছতো দুটা আছে বাকী এই ৰাস্তাটোদি গৈ আছোঁ তেতিয়া হাঁহি দিছে মহাৰিখন নপলোঁ আকৌ দিয়া এইটো ৰাস্তাটোৰ পৰা গৈ আছোঁ ভিডিঅ'টো চাই থাকিব মুঠতে ভিডিঅ'টো চাই থাকিব মুঠতে তো এয়া চাওক গাইজ পূৰা ধুনীয়া গছৰ মাজে মাজে সেইটো হৈছে আমাৰ 500জনৰ নামঘৰটো আৰু পূৰা এইটো পূৰা দেখিছেনে পূৰা ৰাস্তাৰ পূৰা দুইফালে গছৰ মাজে মাজে পূৰা ধুনীয়াকৈ গৈ আছোঁ গাইজ ভিডিঅ'টো চাই থাকিব মুঠতে এইফালে খঙিয়া চুকলৈ যায় আমি এতিয়া এইটো ৰাস্তাৰ এইফালদি গৈছোঁ এইফালদি তো ভিডিঅ'টো চাই থাকক মুঠতে পাই যামগৈ এখন পাই যোৱাৰ পিছত আপোনালোকক ডাইৰেক্ট দেখুৱাম আৰু ৰাস্তাটো চাওক অকণখন পূৰা পাৰ্টি আহিছে গোটেই গেংটো আমি এতিয়া আমাৰ বিশেষকৈ কোনো বাহন নাই কোনো সেইকাৰণে পূৰা চাইকেল আছে গাইজ মানে গৈ আছোঁ পূৰা ৰাস্তা দি এইটো ৰাস্তাত চাওক আপোনালোকে পূৰা এইটো ৰাস্তাত গৈ আছোঁ পূৰা ধুনীয়াকৈ পূৰা ধুনীয়া ধুনীয়া ৰাস্তা এতিয়া আগত গৈ পথাৰ এখন পাম আৰু বেছি দূৰ নাই আৰু তথাপিও হ'লেও আৰু দূৰ আছে আৰু গাইজ ভিডিঅ'টো চাই থাকিব আৰু পূৰা ধুনীয়াকৈ গৈ আছোঁ এই দাখিনি চাওক কি মজা হৈ আছে পূৰা আজি বতৰটো বাৰু ইমানেই গৰমো নাই বাৰু সেইকাৰণে ভাল লাগিছে আহিছোঁ আৰু তো গাইজ ৱেডাৰ চাওক পাই গ'লে তো মৰণাকুৰি গাইজ এতিয়া আমি একদম পূৰা ধুনীয়া বিখ্যাত টাৰ্ণিং এটা লৈছোঁ এতিয়া চাওক পূৰা ধুনীয়া বিখ্যাত টাৰ্ণিং এটা লৈছোঁ পূৰা একদম ইফালে পূৰা বিখ্যাত টাৰ্ণিং তো গাইজ এতিয়া আমি পূৰা টাৰ্ণিংটো পাৰ কৰি আহি আছোঁ তো গাইজ কোঁকুৱাই গৈছোঁ চাইডে যাবতে পূৰা স্পীডত গৈ আছোঁ কোঁকুৱাই গৈছোঁ পূৰা সেইটো চাওক পূৰা একদম পূৰা মজা তো গাইজ এই যে গছৰ মাজে মাজে যে গছ পুলিবিলাক ৰৈ দিছে এই কাৰ্যটো মই বহুত ধুনীয়া পাইছোঁ বহুত ভাল কাৰ্য পাইছোঁ এইটো যেনেকৈ ৰুই দিছে তেনেকৈ চাওক ইয়াৰ শাসন কেনেকৈ কৰিছে গছজোপা চাওক কেনেকৈ পূৰা বেয়া মাৰি দিছে তো এইটো কাম বহুত ভাল কৰিছে তো গাইজ সেইটো আৰু ভালকৈ কামবিলাক কৰিলে ভাল লাগে যাতে আমাৰ আৰু কোনো প্ৰকৃতি যাতে বিনষ্ট নহয় আৰু কোনো গছ কাটিব নালাগে এইটো গছ কি হ'ল আকৌ মই খালে চাগে তো এইবিলাক পাতিছোঁ বাৰু এইবিলাক বহুত ধুনীয়া দেখিছে তো গৈ আছোঁ এইটো পূৰা মুঠতে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক পূৰা ধুনীয়া ভিডিঅ' পাই থাকিব এইটো চেনেলত তো চাওক গাইজ আৰু গাইজ 2 কিলোমিটাৰ আছে 2 কিলোমিটাৰ পিছত তো গাইজ এতিয়া গৈ থাকোঁ ব'লক তো গাইজ চাওক পূৰা মুঠি আছে চাওক দেখিছে তো গাইজ এইটো চাওক দেই গাইজ এইটো ল'ৰাটো চাওক পূৰা মোটা ল'ৰা এইটো চাওক পূৰা মোটা ল'ৰাটোৱে কৈ আছোঁ এইফালে চাওক গোটেই চেগুনৰ খেতি যোন এইটো চেগুন খেতি কৰিছে তাৰ মানে কি লাখপতি আৰু তো ফাইনেলি আজি গাইজ আমি আহি পেলাই চাওক গাইজ দলং এখন হ'ব পাইছোঁ এইফালে চাওক ৱা ধুনীয়াকৈ দেখিছে নাই নাজানো জেচিবিয়ে গাইজ কিবা কৰি আছে বাদ দিছোঁ আমি এইবিলাক কথা তো গাইজ এতিয়া চাওক আমি পূৰা ধুনীয়াকৈ চেগুনৰ পূৰা পাৰিম পূৰা মাজে মাজে গাইজ গৈ আছোঁ এতিয়া গাইজ দলংখনৰ ওপৰত উঠিছোঁ সৰু দলং মিনি দলং বুলি কয় তাক আমি মিনি দলং বুলি কওঁ গাইজ ভিডিঅ'টো এইটো আৰু চাই থাকক পইচা পামগৈ আৰু বেছি দূৰ নাই আৰু 2 কিলোমিটাৰ আছে হ'বলা এতিয়া গৈ থাকোঁ গাইজ গাইজ ৰাস্তা চাওক না কি মজা ৰাস্তা পায় এইবিলাক ৰাস্তাত মই সদায় থাৰ লৈ আহিবলৈ মন যায় কিন্তু আমাৰ থাৰ নাই চাইকেলখনতে ভাবিছোঁ লিখি লওঁ থাৰ বুলি মই থাৰ নহ'লে থাৰ হ'ম বেতাল অফিচিয়েল বেতালৰ আৰু নিপুৱা বেতালে তেনেকৈ লিখি লৈছে বেতালৰ গাড়ীখনত পোৱা ধুনীয়াকৈ তেনেকৈ মই লিখি ল'ম বুলি ভাবিছোঁ গাইজ মোৰ চাইকেলখনত মই ডাঙৰ হ'লে থাৰ হ'ম বুলি মজা লাগিব গাইজ বুজিছেনে এইবিলাক তো গাইজ চাই থাকক বাৰু পূৰা এখন ধুনীয়া পূৰা পথাৰৰ মাজে মাজে গৈ আছোঁ আগত আছে আপোনাৰ কচু খেতি আমি বৰ্তমান কন্যাকা এটা আধা অংশত সোমাইছোঁ আৰু মানে 4 ভাগৰ 1 অংশত সোমাইছোঁ বুলি আপোনালোকে ধৰিব পাৰে এয়া চাওক পূৰা ধুনীয়া ৰাস্তাৰ মাজেদি আহি আছোঁ তো গাইজ সেয়া আৰু গাইজ কি ক'ম আৰু আকৌ মোৰ মোবাইল নহয় বেলেগ মোবাইলত কৰি আছোঁ এইটো ইয়াৰ মোবাইলত কৰি আছোঁ আজি ইয়াৰ মোবাইলত মানে কেমেৰাটো ভাল এইটো ৰাস্তা দেখিলে মোৰ মনত পৰিব লাগে যে আমি আহি পেলাই কন্যাত জাষ্ট এণ্ট্ৰি কৰিম এতিয়া গাইজ ইয়াতে সোমাম এতিয়া কন্যাত গাইজ কন্যাকাত নহয় গাইজ কন্যাকাত
তো গাইছ কন্যাকা সোমাম এতিয়া পুৰা ধুনীয়াকৈ ৰ'দৰ মাজে মাজে গাইছ আহি আছোঁ গছৰ তলে তলে পুৰা ধুনীয়াকৈ চাহ লৈ পেলাই তো গাইছ ভিডিঅ'টো একদম কন্যাকাত পাব একদম ধুনীয়াকৈ কন্যাকা গীতৰ ওচৰত পাব ভিডিঅ'টো কচু খেতি দিছ কল কচু খেতি গাইছ কচু খেতি এয়া চাওক কি ধুনীয়া কহুৱা চাওক গাইছ অ' মাই গড কহুৱা চাওক কি ধুনীয়া জেগা এডাল আগতে বাৰু মই তেনেকৈ অহা নাছিলোঁ তো গাইছ আমি সৈকণতে দেখিছে আপোনালোকে দেখিছে নাই নাজানো সৈকণতে কন্যাকা গেটখন আছে তো গাইছ গেটখনত গেটখনত ধুনীয়াকৈ গৈ পেলাই গাইছ চুইতে চাই থাকক পুৰা গেটৰ ওচৰত পাই গ'লোঁ আমি কন্যাকা আছোঁ গাইছ চাওক পুৰা ধুনীয়াকৈ এখন গেটখন পাই পুৰা ধুনীয়াকৈ কন্যাকাতে পাই গ'লোঁ তাত এণ্ট্ৰিটো লওঁ পুৰা এণ্ট্ৰি কৰি সোমাই যাওঁ তাৰপৰা চাই থাকক পুৰা ধুনীয়াকৈ এখন গেটৰ মাজেদি সোমাই আহিছোঁ তো গাইছ আহি যাওক আপোনালোক মোৰ লগতে পুৰা ধুনীয়াকৈ আহি যাওক চাওক পুৰা ধুনীয়া 360 ভিডিঅ' এটা দেখুৱাই দিছোঁ গড় ক্ৰেছ হৈ গৈছে গাইছে চাওক কি মজা পৰিৱেশ এটা তো গাইছে আৰু তো গাইছ এইফালে চাব পাৰে পুৰা ধুনীয়া এইবিলাক কিবা লিখা আছে চাওক কেৰি দিয়া আছে আছে গাইছ এইখনেই হ'ল কন্যাকাৰ মোৰ এণ্ট্ৰি গেটখন মোৰ মেইন গেটখন তো গাইছ এতিয়া আমি আগলৈ গৈ থাকোঁ আৰু বাকীখিনি পাই থাকিব লাগে তো গাইছ আমি এতিয়া নামঘৰত এণ্ট্ৰি কৰোঁ মই মানে ভিডিঅ' বনাই মানে এই ঘামি কৈছোঁগৈ আৰু তো গাইছ এতিয়া মই নামঘৰত এণ্ট্ৰি কৰিছোঁ গাইছ এয়া চাওক গাইছ জচতে মানে হোজ খুৱাই দিছোঁ গাইছ কি ক'ব আৰু মানে সোমাই গৈছোঁগৈ তলত গৈ পেলাই তো গাইছ আপোনালোকে খালি ভিডিঅ'টো চাই পেলাই লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধুনীয়াকৈ পাৰ্কলৈ সোমাই গৈছিলোঁ পাৰ্ক হয় বৰ ধুনীয়াকৈ পাৰ্কখন আছে বৰ ধুনীয়াকৈ সোমাই গৈছে আমি পাৰ্কলৈ তো গাইছ ফাইনেলি বুলি চাওক এইটো কিহৰ লগত আছে চাওক এইটো চাওক দাদা গড়টো চাওক মজা জীৱনে গড়টো চাওক তো গাইছ গড়টো দেখিছে কি ধুনীয়া নাটচাক কি ধুনীয়া বনাইছে বাৰু মজা বনাইছে আছলি গড় নিচিনা ৰাতি আহিলেতো ভয় খাম চাওক গাইছ চবেই সৰু সৰু পোৱালিগালে খেলি আছে আমাক খেলিব নিদিয়ে বাৰু আমি এতিয়া ডাঙৰ হ'লোঁ গাইছ আৰু ধুনীয়া ধুনীয়া জেগা বহুত দেখুৱাবলগীয়া আছে গাইছ দেখুৱাই যাম ভিডিঅ'টো চাই থাকিব গাইছ জুলাই দে কি হৈ আছে হৈ আছে অকল জুলাই দিওঁ তো গাইছ ইয়াত সৰু সৰু মইনা ল'ৰা ছোৱালীবিলাকে পুৰা ধুনীয়াকৈ খেলে গাইছ দেখিছেনে আমি খেলিব নোৱাৰোঁ আমাৰ 12 বছৰতকৈ বেছি হৈ গ'ল আমি গাইছ এবাৰ এতিয়া ওলাই দিওঁ অন্য কথা নাই গাইছ মানে কেছ এটা হৈ গ'ল প্ৰব্লেম এটা হৈছে অন্য কথা নাই সেইকাৰণে ওলাই দিওঁ আকৌ বেলেগ ভিডিঅ' দেখুৱাই আছোঁ এয়া চাওক পুৰা ধুনীয়া ঠাণ্ডা জেগা এটাত আহি গৈছোঁ গাইছ এয়া চাওক পুৰা মধিয়াম গছৰ তলত তো গাইছ মধিয়াম গছৰ তলত এইখনতে এক ছেকেণ্ড ধুনীয়াকৈ এইখন দেখিছে নাই পুৰা ধুনীয়াকৈ শান্তি উপভোগ কৰিছোঁ আছে আৰু গাইছ এইফালে পুৰা মধিয়াম গছ দেখিছে নাই মধিয়াম গছ কি ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মধিয়াম গছ আছে গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকক খালি এনজয় কৰি থাকক ভিডিঅ' চাই পেলাই মই আপোনালোকক ইণ্টাৰেষ্টিং দেখুৱাই যাম তো গাইছ চাওক কি ধুনীয়া ধুনীয়া মধিয়াম গছ আছে আহিব পুৰা মজা মজা জেগা এইটো আমাৰ জামুগুৰিয়াত আছে কন্যাকা বহুমুখী ফাৰ্ম আহিছে এয়া চাওক পুৰা সৰু সৰু গছতে অমিতা লাগিছে চাওক না ইমান অকণমান গছত দেখিছে পুৰা ধুনীয়াকৈ অকণমান গছতে অমিতা লাগি গৈছে ধুনীয়া ধুনীয়া গছ আছে মজা জেগা মজা আম গছ অমিতা লাগিছে ইমান সৰুতেই পুৰা ধুনীয়া লাগিছে অমিতা এইটো আম গছ তো গাইছ এটা তুমি পিছফালে দেখিছে গাইছ তো গাইছ জেগাটো কি মজা গাইছে তো পিছফালে চাওক গাইছ মানে কিবা মাছ হেৰি কৰা হয় নেকি মাছ চাছ হেৰি কৰা হয় গাইছ ইয়াৰ পিছফালে পুখুৰী এটা আছে গাইছ পুখুৰী দেখুৱাইছোঁ পুখুৰীটো চাওক গাইছ কিমান ডাঙৰ পুখুৰী চাব হা অ' মাই গড পুখুৰীটো চাওক না তো গাইছ এয়া চাওক গোটেই পুখুৰীটো চাওক গাইছ কিমান ডাঙৰ পুখুৰী গাইছ পুখুৰীটোৰ মাজত কি আছে মাজত কি সেইটো অ' বাই কি মজা লাগিছে গাইছ এইটো পুখুৰীত বহুত মাছ আছে আৰু তেনেকুৱা পুখুৰী ঢেৰ আছে দুটা পুখুৰী মাজে মাজে আহিছোঁ এইটো কি ডাঙৰ পুখুৰী সেইটো এটা ডাঙৰ পুখুৰী ইফালে এটা আছে ৰ'ব এইটো চাওক এইটো ডাঙৰ পুখুৰী তো গাইছ দুটা পুখুৰী মাজে মাজে আহি আছোঁ কি মজা সিফালে পুৰা এনেকৈ আমি গোটেই লগৰকেইটাই নামি নামি গৈ আছোঁ তললৈ এতিয়া আমি এনেকৈ তলে নামি নামি আহি আছোঁ সিহঁতক তললৈ গৈছে লগৰ কাৰণে ইমান কষ্ট কৰিছোঁ ভিডিঅ' লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তেনেকৈ লাগিলে জনাব কমেণ্ট কৰি কৈছে আৰু এনেকৈ কষ্ট কৰি যাম আপোনালোকে জাষ্ট ৰঙা
ডেছক্ৰিপশ্যনত তলত থকা ৰঙা বটনটো সেইটো ক্লিক কৰি অল ন'টিফিকেশ্যন কৰি দিব তেওঁ মোৰ ভিডিঅ' যেতিয়া আগত পাম তেতিয়া সোনকালে পাব গাইছ চাওক পূৰা মজা এয়া ইয়াৰ পৰা গৈ পেলাই কিবা এটা খাম আৰু কিবা এটা খাই ঘৰলৈ যাম ভিডিঅ' তাতে শেষ কৰিম তো গাইছ সেইখিনি চাই লওক আপুনি গৰু চৰুবিলাক বৰফি খাম কি ক'ম আৰু গৰু কি ডাঙৰ মোতকৈ কওক হয় তো গাইছ আমি গৈ আছোঁ এয়া ৰেড নালাগে দিব তো গাইছ বস্তু দেখাম চাব চাওক পাৰ গাইছ পাৰ আছে ইয়াত এতিয়া বস্তু দেখাম চাই বস্তুটো চাই দিব গাইছ এইটো দেখিছে গাইছ কি বস্তু দেখিছে গাই মানে এটা জাৰ্চি হয় মহৰ নিচিনা আছে চাই মোতকৈও ওখ বোলে এগাল দেখি তো গাইছ এইটো দেখিছে এইটো লিখা আছে হয়তো মই নকলেও হ'ব লিখা আছে কাৰণে আমি যাব নোৱাৰোঁ তো গাইছ এই গৰুবিলাক চাওক গাইছ মই দেখাই জুম কৰি চাওক এয়া চাওক গৰুখিনি চাওক কি ডাঙৰ ডাঙৰ গৰু আছে তো গাইছ ব'লক আমি গাইছ এয়া চাওক বহুত এয়া দেখিছে কি হয় গাইছ ইয়াক কোৱা হয় আমাৰ অসমীয়াত কোৱা হয় আমাৰ ঘোঁৰা এয়া চাওক ঘোঁৰা দুটা দেখুৱাইছোঁ গাইছ এয়া চাওক এয়া গাইছ এই দুটা আৰু এটা আছে গাইছ সৰুটো এটা ঘোঁৰা তো গাইছ এয়া চাওক ঘোঁৰা হাই তাত আছে গৰু ইয়াত আছে ঘোঁৰা মানে অ'ত যি টি পাব আৰু এয়া চাওকচোন কেনেকৈ কষ্টত আহিছোঁ ফালি জংঘল ফালি গতিকে ছাবস্ক্ৰাইবটো কৰাটো আপোনালোকৰ কথা আৰু কৰে নে নকৰে আৰু গাইছ এয়া চাওক কি ধুনীয়া ধুনীয়া গছৰ পুৰা হেৰি ইয়াতো ধৰি লওক ওলাই অঁ তো গাইছ কি ধুনীয়া জেগা এইফালে চাওক বহুত ধুনীয়া জেগা আৰু সফালে মাজলৈ নাযাওঁ আৰু গাইছ সেয়া আৰু গাইছ তো গাইছ ভিডিঅ'টো চাই থাকে বাৰু আপোনালোকে ভাল হৈছে মই চাই থাকোঁ কাৰণ গাইছ এইটো শ্বেয়াৰ কৰিব ভিডিঅ'টো আমাৰ এইটো জামুগুৰিত এটা হেৰি হয় জামুগুৰিত কইনাকা বহুমুখী পাম হয়নে এইটো কইনাকা বহুমুখী পাম বুলি কয় আহিব সকলোৱে বহুত মজা লৈ থাকে বহুত মজা প্লেচ গাইছ ইফালে গোটেইখন হেৰি আছে আমলখি গছ আমি আৰু এইফালে নাযাওঁ আজি বহুত ভাগৰ লাগি গৈছে গাইছ তো গাইছ এতিয়া চাহ তাহখন খাওঁগৈ সেইটো চাব তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম আৰু বাদ দিয়ক হয় আমি এইবিলাক খাই লওঁ খাই লোৱাৰ পিছত আকৌ বনাই আছোঁ মালটো এইটো কেইটা আছে নাজানো এইটো দামটো শুনিলে পাগলৈ যাব এইটো চব 50 টকা বোলে দাম আমাৰ ফাইনেলি চাহ এগিলাচ খাই লওঁ এনেকৈ পূৰা চাহটো খাই লওঁ এতিয়া তাৰপিছত গাখীৰ চাহ পূৰা মজা হৈ গ'ল খাই বহি গ'ল এতিয়া ওলাই দিওঁ আৰু জাষ্ট এইটো বাদ দিছোঁ চাওক বাচনটো চাওক কি ধুনীয়া মজা বাচন এটা হাতটো ধুই লওঁ আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ এই তাত সেইখনতে আছে কইনাকা গেটখন আপোনালোকে দেখি আছে গতিকে আমি এতিয়া তাৰপৰা ওলাই আহিলোঁ এইটো ভিডিঅ'টো ইয়াতে সামৰি দিওঁ আৰু বহুত ভাগৰ লাগিছে বহুত কষ্ট কৰিছোঁ আজি সেইটো আপোনালোকৰ কাৰণে আপোনালোকে খালি এটা কাম কৰিব সেইটো হৈছে ছাবস্ক্ৰাইব বাটন দি পেলাই অল ন'টিফিকেশ্যন অন কৰিব তেতিয়া মানে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে ফোন কৰি পাই যাব ভিডিঅ'টো আৰু বাকী সেয়াই আজিলৈ ইমানেই বাকী নেক্সট ব্লগ আহি যাব কাইলৈ পৰহিলে এইটো ব্লগ আপোনাৰ কাইলৈ আপলোড দি দিম বাকীটা ব্লগ আহি যাব চাই থাকিব ব্লগ গোটেইকেইটা তেনেকৈ টকা যেতিয়া বাই টাটা